গাইছ আমি যাই আছোঁ ৰংজলি দেউল চাবলৈ। এতিয়া মানে ৰাস্তাত পূৰা একদম মুখৰা মাখৰা ৰাস্তা, তথাপিও আমি মানে লাহে লাহে গৈ আছোঁ আৰু ৰাস্তাত গাড়ী আহি পালোঁ। গাইছ আহিয়ে আমি বাইকখন পাৰ্কিঙত থলোঁ আৰু পাৰ্কিঙত থৈয়ে সিফালে চালোঁ মানে পূৰা একদম ঢুলীয়া চাই আছে, য'ত মানে সুৱাৰি ওলায় পথাৰত আৰু মানুহ আৰু পূৰা একদম গৰম দিছে। তাৰপিছত আমি এতিয়া গৈ আছোঁ ঢুলীয়া চোৱাৰ কাৰণে। তাতে ঢুলীয়া দেখাই আছে ধুনীয়াকৈ, আপোনালোকৰ লগত দেখাই আছোঁ। এয়া চাই লওক, ঢুলীয়াত একদম জানুৱাৰৰ গান লগাই কিনে নাচি আছে আৰু ল'ৰা দুজন মানে ছোৱালী হৈ কিনে নাচি আছে ধুনীয়াকৈ, বঢ়িয়া লাগিছে। তাৰপিছত এইয়া মানুহ চাৰিওপিনে চাই লওক আৰু এইয়া এইফালে বাঘ ধৰিব চেষ্টা কৰি আছে। বাঘটো মানে পূৰা ডিস্কো ডেন্স মাৰি আছে। এইয়া গাইছ চাই লওক, মানুহ মানে চাৰিওফালে ঘেৰি কিনে চাই আছে ধুনীয়াকৈ। আৰু ইয়াতে আমি অলপ এনজয় কৰিলোঁ, বাঘটো মাৰি কিনে কান্দত উঠাই ল'ল। এতিয়া ঢুলীয়া মানে এইখিনিতে সমাপ্ত হ'ব। তাৰপিছত ঢুলীয়া চাই কিনে আমি মানে অলপমান মানে যাম আৰু সেইফালে হেৰি চোৱাৰ কাৰণে, এই মেলা চোৱাৰ কাৰণে যাম। তো এইফালে বাঘ চাক মাৰা হৈ গ'ল, তাৰপিছত আমি যাম এতিয়া মেলা চোৱাৰ কাৰণে। তো গাইছ আহিয়ে মানে আমি আমাৰ তাৰে কুঁহিয়াৰ দোকানী, তো কুঁহিয়াৰ ৰস খাব আহিলোঁ। আমাৰ তাৰে হয়, তো দেখা পোৱাৰ পিছত আহিলোঁ তাহাঁতৰ কুঁহিয়াৰ ৰস খাবৰ কাৰণে। তাৰপিছত এতিয়া মেলাত আহিলোঁ আৰু মেলাতো গাইছে একদম মানে কি ক'ব আৰু, ৰাস্তাই নাই মানে খোজ কঢ়াৰ কাৰণে, ইমান মানুহ গাইছ আচৰিত। আৰু ঘূৰি দেখা পালোঁ মীনা বজাৰ, সৰুকৈ মীনা বজাৰ বহিছে। তো ডাঙৰ মীনা বজাৰ এইবাৰ নাই, সৰুকৈ মীনা বজাৰ বহিছে। তাতে আহি কিনে চালোঁ মানে অলপমান, বহুত মানুহ, কিন্তু মীনা বজাৰত মানুহ বহুতেই কম। তো উঠা নাই সৰু মীনা বজাৰ কাৰণে, ডাঙৰ চলিবিলাক কোনোৱে উঠা নাই। আৰু যাই এইয়া দেখা পালোঁ মানে মিঠাই খালে যে ধোঁঙা ওলায়, তো এইয়া চাব আহিছোঁ মাইনা কেইজনী মানে খাই আছে, লাজ কৰি আছে। বিৰিখন চিনা দেখা পাইছোঁচোন নাজানি দেচোন এইফালে চা। ये डॉल्फिन वाला कितना है? 7 कम नहीं होगा? 50 दे दो। कितना? 2 ले लूँ, दो लूँगा, थोड़ा कमती करो। कसम से बड़ा वाला है, 50 रुपये का देता है। তো গাইছ লৈ ল'লোঁ ডলফিন আৰু ডৰিমন, আৰু সেই মাইনাটো একদম মৰম লগা কিউট একদম। গাইছ ৰংজলি দেউল চাবা সেই ভাইটিক লগ পালোঁ। আৰু এইয়া ভাইটিৰ কি নাম আছিল কচোন একবাৰ কৈ দে। ইনষ্টাগ্ৰামৰ নামটা ধুনু ব্ৰ, ইউটিউবৰটাও ধুনু ব্ৰ আছে, আৰু ফেচবুকৰটা হ'ল চন্দন ব্লগ। ঠিক আছে আমাৰ ট্ৰাইবেল চলি সকলোৱে কষ্ট কৰি আছে, আমিও কষ্ট কৰি আছোঁ। ছাপোৰ্ট কৰিবি, ভাইটিৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবি, ফ'ল' কৰি দিবি নাকি? তেতিয়া চাইছিলোঁ ভাইটিক দেখা নাপালোঁ আমি, তাতে এজন ল'ৰা দেখা পাইছিলোঁ, তাকে বুলি ভাবিছিলোঁ। তাৰপিছত দুজনে আহিছোঁ, আমাৰ ফেমিলি আহিছিল, গুচি গ'ল। ঠিক আছে দে, পিছত লগ পাম আৰু। বাই। তো গাইছ ঘূৰি একদম ভৰি চৰি বিষ হৈ গ'ল। তো আহিলোঁ এতিয়া আৰু বাইকখন পূৰা ধূলি হৈ আছে। তো বেলাও গ'ল। তো এতিয়া বাই।